তোমালোকে আগবাঢ়ি আহিবা। বৰ্ষৰ সফুৰা বৃত্তি পৰীক্ষাত ৩০০ টকাৰ জলপানী লাভ কৰিবলৈ সক্ষম হৈছিল আমাৰ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ ছাত্ৰী নয়নমণি শৰ্মা আৰু হিমশিখা সোণোৱাল। আৰু ২০০০ টকাৰ বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছে সুদৰ্শী মহন্ত। উপস্থিত হবাহি। কুসুম পাহি নেওগ, প্ৰত্যুষা মৰাণ, দয়ালজ্যোতি মৰাণ, শৰ্মিষ্ঠা নেওগ, অনুষ্কা মৰাণ, চুলামী হনুমান, নিৰঞ্জনা গগৈ, অনুষ্কা গগৈ, অনিমেষ মৰাণ, স্বৰ্ণময় চৰকাৰ, সুদীপ্তা বৰদলৈ, বৰষা বৰা, উৰ্মি দিহিঙীয়া, ঢেকিয়াল ফুকন, মনোজ শইকীয়া, ৰুণাশ্ৰী খনিকৰ, টুইংকল ফুকন, সপোন ময়ূখ মৰাণ, নয়নজ্যোতি ভূমিজ, জোচেফ তপ্ন, অনুনা আইৰিন, পৰিস্মিতা খনিকৰ, অংকু মৰাণ, মৌচুম খনিকৰ। সুদীপ্তা বৰদলৈ আছেনে? সেইফালে